হেল্ল' কি খবৰ সকলোৰে এয়া আমাৰ অফিচৰ কাষৰ ঘুমটিখনৰ ব্ৰেকফাষ্ট চিন আচলতে আজি পুৱা 8:30 বজাতে আমি ফিল্ডলৈ যাবলগীয়া হ'ল সেইবাবে ঘৰত ব্ৰেকফাষ্ট কৰা নহ'ল আৰু ব্ৰেকফাষ্ট আজি আমি কৰিলোঁ বাহিৰতে তাৰপিছত আমি গ'লোঁ আমাৰ গন্তব্যস্থানলৈ আজি আমাৰ কাম আছিল এখন চাহ বাগানত দিনটো হাত বিষাই যোৱাকৈ বহীত আঁচ পাৰিলোঁ লিখিলোঁ মানুহৰ লগত কথা পাতিলোঁ মুঠতে আজি দিনটো বহুত হেক্টিকভাৱে পাৰ হ'ল কিন্তু কৰ্মজীৱনত এটা নতুন অভিজ্ঞতাৰো সন্মুখীন হ'লোঁ আৰু এই অভিজ্ঞতাখিনি আমাক সদায় আগবাঢ়ি যোৱাত সহায় কৰে আৰু ৰাইজ এইটো চাওক একদম নেচাৰেল পেপাৰ ৱেইট হয় তাৰপাছত ৰিফ্ৰেছমেণ্টৰ নামত পালোঁ বিকাজী ভুজিয়াৰ পেকেট আমাৰ লাঞ্চ প্ৰিপেয়াৰ কৰা হৈছিল চাহ বাগানৰ এটা বাংলোটো ইমানেই ধুনীয়া আছিল যে মানে মই ফিল নকৰি নোৱাৰিলোঁ ইমানেই ধুনীয়া বস্তুবোৰ ইমান মৰম লগা কাটলেৰীৰ পৰা আদি কৰি সজোৱা প্ৰতিটো বস্তুৱে দেখি ন আমাৰ ছোৱালী মানুহবোৰৰ মনটো একদম ভৰি আহে ল'ৰা মানুহবোৰ এইবোৰত বাৰু ইমান ইণ্টাৰেষ্ট নাই কিন্তু মই ন য'ত যাওঁ এইবোৰকে চাই থাকোঁ আৰু এয়া আমাৰ জনসমুদ্ৰ আজি মানে চুনামি আহিছিল মানুহৰ তাৰপাছত গধূলি আহি অকণমান এইবোৰ শ্বুট কৰিলোঁ তাৰপৰা আমি ঘৰা ঘৰি গুচি আহিলোঁ